নমস্কাৰ মই সূৰ্য গোস্বামী জানুৱাৰী মাহৰ 6-7-8 তাৰিখে অসম সাংস্কৃতিক মঞ্চই সদৌ অসম ভিত্তিত এখন চিৰযুগমীয়া গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছে। এই প্ৰতিযোগিতাখনিত 15 বছৰৰ পৰা 35 বছৰ বয়সলৈকে সীমা বান্ধি দিছে আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু যিসকল দূৰৰ পৰা আহিব তেখেতসকলৰ কাৰণে প্ৰতিযোগীগৰাকীৰ সৈতে এগৰাকী অভিভাৱক ৰখাৰো ব্যৱস্থা কৰিছে। আৰু যিসকলে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব বিচাৰিছে তেওঁলোকে অফলাইন বা অনলাইন যোগেও নামভৰ্তি কৰিব পাৰিব। আৰু ইয়াৰ গীতসমূহ সদৌ সাংস্কৃতিক মঞ্চৰ ৱেবছাইটত যদি চায় তেতিয়াহ'লে সকলোখিনি জানিব পাৰিব। গতিকে মই ভাবোঁ আপোনালোকে আহক, অংশগ্ৰহণ কৰক। তাৰোপৰিও এই অনুষ্ঠানটি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ মিৰ্জাৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সেইকাৰণে আপোনাক কৈছোঁ, আপোনালোকে আহক, খুব ভাল পাব। এইখন খুব ভদ্ৰ সমাজ হয়, খুব যথেষ্ট সুন্দৰ এইটো অনুষ্ঠান। আৰু সঁচা কথা ক'বলৈকে এই অনুষ্ঠানটিৰ সৈতে আমিও জড়িত হৈ আছোঁ। গতিকে আপোনালোকে আহক। আপোনাক সকলোকে মই প্ৰতিযোগীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই ইমানতে সামৰিছোঁ। ধন্যবাদ।